ভাল খবর চলে আসছে যোৱাকালি ৬০০ত আছিল দিল্লী গুড নিউজ তো হল দিল্লী সরকারে অলরেডি কৈ দিলে 2025 পৰা 2030 চনলৈকে ইউপিপিএলৰ মাত্ৰ একজন এমচিএ দেখিলেও প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত ইউপিপিএলৰ চৰকাৰ হ'ব বুলি দিল্লী চৰকাৰে অলৰেডি 2025 চনৰ পৰা 2030 চনলৈকে চৰকাৰ আমাৰ হৈ গ'ল এইটো কোনো সমস্যা নাই এতিয়া কথাটো হ'ল মাত্ৰ একটা এমচিএ নহয় 2025 আমি মিনিমাম 25 জন এমচিএ লৈ সরকার গঠন কৰিম 25 পৰা 35টা লৈকে আমাৰ এমচিএ জিকিব পৰা অৱস্থা আছে এতিয়া 30টা সমষ্টি 25 পৰা 25 তলত মানে 35টা লৈকে আমাৰ যাব পাৰে ইউপিপিএল গতিকে এইটো লৈ আমাৰ কোনো সমস্যা নাই আমি আরামসে এবার 2025 পৰা 30 চনলৈকে সরকার গঠন কৰিম আমার এইবার অপোজিশন নোহোৱা এটা ইলেকশন আমার মেইন অপোজিশন তো হল বিটিএফ নাঙল পার্টি এনেকুৱা দুর্বল হয়েছে নাঙলৰ নাও এনেকুৱা দুগুণ অবস্থাত আছে যে নাঙলৰ নেতৃবৃন্দই বিশ্বাস নকৰে যে বিটিএফৰ কিবা ভবিষ্যৎ আছে বুলি এই কারণে বিটিএফৰ ভাইস প্রেসিডেন্ট 3 বাৰৰ ক্যাবিনেট মন্ত্রী চন্দন ব্রহ্ম তেখেতে বিটিএফ এৰিলে ইউপিপিএলত আহি গ'ল 3 বাৰৰ ডেপুটি চিফ বিটিএফৰ ভাইস প্রেসিডেন্ট খাম্পা বৰদলৈ ইউপিপিএল লগত আহি গ'ল হিতেশ বসুমতাৰী এটা সময়ৰ মহাপ্ৰতাপী ইএম আৰু এমএলএ বাক্সা জিলাৰ প্রেসিডেন্ট হিতেশ বসুমতাৰী ইউপিপিএলত আহি গ'ল বিশ্বজিৎ দৈমাৰী এটা সময়ৰ ৰাজ্যসভাৰ সাংসদ আৰু বিটিএফৰ নেতা বিজেপি গুচি গ'ল এনেকে বহুত মানুহ আমাৰ গোসাইগাঁৱৰ ভীমেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ জংঘৰৰ এমচিএ ৰেৱমান ৰাজবিহাৰী সকলো এতিয়া আমাৰ দলত আহি গ'ল আমাৰ মানস চেৰপানৰ এমচিএ ধনঞ্জয় বসুমতাৰী ইউপিপিএলত আহি গ'ল সবাইগাঁৱৰ এমচিএ প্ৰভাত বসুমতাৰী বিজেপি গুচি গ'ল আমাৰ বনগাঁৱৰ এমচিএ ৰাজীৱ ব্ৰহ্ম তেখেত বিজেপি গুচি গ'ল তো বিটিএফৰ লিডাৰ বিলাকেই নাভাবে যে বিটিএফৰ কিবা ভবিষ্যৎ আছে বুলি মই ভাবিছোঁ ইউন